হাই হেল্ল' নমস্কাৰ সকলোকে শেৱালি বতৰা চেনেলটিলৈ পুনৰ জনাইছোঁ স্বাগতম। আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে, ভালে থাকিব, লগতে নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ একেবাৰে নাপাহৰিব। অসমৰ আয়ুস ৰেখা বৰলুইতৰ কোৱালহুত আজিও বৈ আছে অহৰহ। এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ দীঘল নদী আৰু ভাৰতৰ ভিতৰত আটাইতকৈ বহল নদী আমাৰ মৰমৰ ব্ৰহ্মপুত্ৰ। সেয়েহে হয়তো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱেও সপোন ৰচিছিল এই ব্ৰহ্মপুত্ৰক লৈ আৰু গাইছিল, ধনে ধানে স্বদেশ আৰু স্বজাতিক জগত সভালৈ নিয়াৰ সংকল্প লৈছিলোঁ মই। অজ্ঞান এন্ধাৰ নাশি লুইতৰ দুয়োপাৰ জ্যোতিৰ জেউতিৰে মহীয়ান কৰাৰ সপোন বুকুত বান্ধি এদিন মই গাইছিলোঁ, জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ, শত শত বন্তিৰ জ্ঞানৰ দীপালীয়ে জিলিকাব লুইতৰে পাৰ। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজখনে গতি কৰিব ধৰিছে, অবিৰল কল কলকৈ বৈ পাহাৰ ভৈয়াম আঁকোৱালিলৈ নিৰবিচ্ছিন্নভাৱে বৈয়েই আছে। ৰাতিপুৱাৰ ৰঙা বেলিৰ কিৰণে যেন নৈখনৰ লগতেই কথা পাতে, সন্ধিয়াৰ হেঙুলীয়া বেলিটিয়ে যেন কৈ যায় মনৰ বহু কথা। সেয়েহে হয়তো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও গাই গৈছিল, লুইতৰে পানী জাবিও বৈ, লুইতৰে পানী জাবিও বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালী, চহৰে নগৰে জাবিও বৈ, জয়াৰে কিৰীটি দেশে বিদেশে, চহৰে নগৰে ফুৰিবি গৈ। সঁচাকৈ ব্ৰহ্মপুত্ৰ নৈখন পাৰ হোৱা সময়খিনি খুব নষ্টালজিয়া হৈ পৰোঁ। আপোনালোকে বাৰু এটা কথা জানেনে? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপটো ক'ত আছে? এইখন অসমতে আছে, ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত, আৰু সেয়া হৈছে মাজুলী। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু নদীদ্বীপটো এইখন অসমতেই আছে, আৰু সেয়া হৈছে উমানন্দ, যি উমানন্দ ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজতেই অৱস্থিত। আৰু সেই যে অকণমানি টিলাটো দেখিছে, সেইটোৱেই উমানন্দ। বৰ্তমান উমানন্দত থকা মন্দিৰটো গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। এই যে নতুনকৈ নিৰ্মাণ কৰি থকা দলংখন দেখিছে, এইখন দলঙৰ নিৰ্মাণ কাৰ্য যেতিয়া সম্পন্ন হ'ব, তেতিয়া মাছখোৱাৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চাংচাৰিত নতুনকৈ বনোৱা এইমছ হস্পিটেলখনলৈ যাবলৈ মাত্ৰ 15 মিনিটৰ সময় লাগিব। এই চেগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জনাবই লাগিব। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চাংচাৰিত এইমছৰ দৰে অত্যাধুনিক হস্পিটেল এখন নিৰ্মাণ কৰাৰ বাবে। এতিয়াৰ পৰা আৰু গুৱাহাটীবাসী বা আমাৰ অসমবাসীয়ে ৰোগীলৈ বাহিৰলৈ যাব নালাগে। এই এইমছতেই হ'ব অত্যাধুনিক চিকিৎসা। এয়া আমাৰ অসমবাসীৰ বাবে সুখবৰ। নৈখন পাৰ হোৱা সময়খিনিত এনেকৈয়ে বহু কথা মনলৈ আহিল। শেষত নৈখনক সেৱা জনাই নৈখন পাৰ হৈ আহিলোঁ। আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।